আপুনি আপোনাৰ গডলি চৰিত্ৰ হেৰাব পাৰে যেতিয়া আপুনি আনগডলি ব্যক্তিৰ সৈতে ৰিলেশ্যনশ্বিপ বা ফ্ৰেণ্ডশ্বিপ বনায়। ইট ডাজন্ট মেটাৰ হাউ গুড ইউ আৰ, আপুনি কিমান ভাল ব্যক্তি, আপুনি কিমান ভাল ল'ৰা বা ছোৱালী, এইটো ডাঙৰ কথা নহয়। যেতিয়াই আপুনি কোনো আনগডলি ব্যক্তিৰ সৈতে ফ্ৰেণ্ডশ্বিপ বা ৰিলেশ্যনশ্বিপ বনাবলৈ সিদ্ধান্ত লয়, তেতিয়া আপুনি আপোনাৰ গডলি চৰিত্ৰ, ইউ মে লুজ ইয়'ৰ গডলি কেৰেক্টাৰ, আপুনি আপোনাৰ ঈশ্বৰীয় যি চৰিত্ৰ হেৰাব পাৰে। চ' মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, ইফ ইউ ৱান্ট টু মেইনটেইন ইয়'ৰ গডলি কেৰেক্টাৰ, আপোনাৰ যি ঈশ্বৰীয় চৰিত্ৰ যদি আপুনি বজাই ৰাখিবলৈ বিচাৰে, এনেকুৱা ব্যক্তিৰ সৈতে সম্বন্ধ বা এনেকুৱা ব্যক্তিৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰক যিজন ব্যক্তিৰ ঈশ্বৰীয় স্বভাৱ মানে গডলি কেৰেক্টাৰ আছে বা তেওঁৰ আছে। অ'কে, এনেকুৱা ব্যক্তিৰ সৈতে বন্ধুত্ব কৰক যিজন ব্যক্তি প্ৰাৰ্থনাৰ বিষয়ে আলোচনা কৰে, বাইবেলৰ বিষয়ে আলোচনা কৰে, ধাৰ্মিকতাৰ বিষয়ে আলোচনা কৰে, পবিত্ৰতাৰ বিষয়ে আলোচনা কৰে, ঈশ্বৰৰ বাক্যক প্ৰেম কৰে, ঈশ্বৰৰ বাক্যৰ মতে চলে, এনেকুৱা ব্যক্তিৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰক। অ'কে, সেইকাৰণে বাইবেলত লিখা আছে, 1 Corinthians 15:33 এনেকৈ লিখা আছে, ডু নট ডিচিভ ইয়'ৰ চেল্ফ, বেড কোম্পানী কাৰেপ্ট গুড কেৰেক্টাৰ। অ'কে, বেয়া চৰিত্ৰই ভাল চৰিত্ৰক নষ্ট কৰে। চ' ৰিফিউজ টু মেক ফ্ৰেণ্ডশ্বিপ উইথ আনগডলি পিপল, আনগডলি ব্যক্তিবিলাকৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰিবলৈ অস্বীকাৰ কৰক। অ'কে, গড ব্লেছ ইউ।